আজি আমাৰ স্কুলত শিৱৰাত্ৰি পাতিছে আৰু নাম মতা হৈছে। আপোনালোকে মই অলপ সকলো দেখাই আছোঁ, দেখাম ভিডিঅ' আপোনালোকে চাব সকলোৱে মই শিৱৰাত্ৰি কি কৰি আছোঁ। আঠটা পাত দিম আজি, এবাৰো দিয়া নাই, এইবাৰ ফাৰ্ষ্ট টাইম দিম। দিব আহিছে মন্দিৰত, পূজা কৰি আছে। ইউটিউবত দিছে না চাওঁতে ঠিকে আছে নাজানো যে আকৌ দিম কেতিয়াবা। দিয়ক টিকলাই পেলাই পূজা কৰিব আহিছে টিকলাই বা গাখীৰ ক'ত আছে? ঘোটা বনাব দিলে গাখীৰ নাঢালিলে হ'ব নেকি? কোনবিলাক চাকি তাকি দি আহি ৰক্ষা নাই, একদম গাখীৰ বনাব ভিডিঅ' বনাই দিছোঁ। চোৱা এইফালে চোৱা, এইজনে দেখিছা ঘোটা বনাবলৈ একদম তৎ নাই এতিয়াৰ পৰা। আৰু এতিয়া মোক কৈ আছে ঘোটা চাকি থালি বহাইছোঁ, ঘোটা বনাওঁ দুজনে লগ লাগি ঘোটাখিনি বনালি আৰু মই খিচাৰি বনাওঁ। আমি তিনো চাকি টেষ্টিকৈ বনাব লাগিব, টেষ্টিকৈ বনাবি দেই, টেষ্টিকৈ বনাবা দেই, টেষ্টিকৈ বনাবা একদম। এইকেইটা উঠাই দিম এইবাৰ মই। একদম প্ৰিয়তম এতিয়া আমি ঘোটা বনাম বহুত ধুনীয়া, কিন্তু বহুত মানে বেয়া বুলি ভাবিছিলোঁ, ভিতৰত ভাল। এতিয়া এইটোতো একদম ক'বই নালাগে, এইটোৰ লগে লগে এইটো আহিছে, ক'বই নালাগে। হ'ব আমি এতিয়া ঘোটা বনাম, দেখাই আছোঁ ঘোটা বনোৱা। এতিয়া ঘোটা বনাম। এইটো কিবা আনিছে এইখিনি? কাজু কিচমিচ এইটো ভাঙি আনিছে নেকি? কাজুটো এইটো কি বস্তু হয়? কাজুৱে হয়, কাজু কিচমিচ ভাঙি দিছে। ঘোটা বনাই আছোঁ আমি। এতিয়া হ'ব আৰু টাইম লাগিব ঘোটা হ'বলৈ। দুজনীয়ে বনাইছোঁ, বৰষা মই। অলপ উতলিছে, হ'ব আৰু লাহেকৈ। আৰু লগতে ৰাতিপুৱাৰ পৰা একো খোৱা নাই, লাল চাহ একাপ খাইছোঁ আৰু গাখীৰ চাহ অলপ খাওঁ, কিন্তু খাব নালাগে অৱশ্যে। লঘোণে থাকিলে গেছ বেছি হয় মোৰ, কিন্তু উপায় নাই, খাই দিম আৰু গাখীৰ চাহ একাপ বিস্কুট এখনৰ লগত। পূজা চূজা কৰি আহিলোঁ, এতিয়া গাখীৰ চাহ একাপ খাই দিম। আৰু মোক কৈ আছে যে ভাঙৰ চাহ দিছোঁ বুলি। চাহ নিদিলেও বিপণী সিহঁতক এজিপা নিদিওঁৱেই। কোন হয়? মই দি দিম ভিডিঅ'ত, গম পাবা। আমাৰ ভিডিঅ' বনাই থাকোঁ, ভিডিঅ'ত দি দিম। এইটো সঞ্জয় হয় দেই আমাৰ। এইয়া ভাঙৰ চাহ আমাৰ ৰশ্মি বাই বনাইছে। ভাঙৰ চাহ তাকো খুৱাই আছে। পিছত পগলা হ'লে আৰু ৰশ্মি বাকে পগলা কৰিব লাগিব। পিছত ভাং খাই পিনে মই চাহত ভাং দিছে বুলি নক'বা কিন্তু, এইটো এটা বেয়া কথা হৈছে। এইয়া চাহত ভাং দিছে, চাওক। হয় খাই আজি বম ফুলে হ'ব লাগে, বম ফুলে। এইটো ভাঙে হয়, ইয়াত তিয়াই থৈছোঁ। চোৱা ভাং ইয়াত অকণমান দিলোঁ চাহত। ইয়াত নমস্কাৰ শ্ৰোতাসকল, আপোনালোকে সকলোৱে ভাং খাব। আজি মহাদেৱৰ যিহেতু কিবা, সেইকাৰণে চাহতো খাব, পানীটো খাব, সকলোতে খাব। বম ফুলে কোৱা আকৌ। এই আমাৰ বম ফুলে আদা পিচি আছে। বম ফুলে এফালে বম ফুলে আদা পিচি আছে।
আমাৰ বিদ্যা বাইদেউ আদা পিচি আছে, বম বোলে পূৰা খিচিৰি দিবৰ কাৰণে আদা পিচি আছে তেওঁ। খাই লওঁ। নোৱাৰোঁ, এই ভাতটো এগিলাচমান এনে খালে খালোঁ, কিন্তু সেইটো নোৱাৰোৱে। চাৰিওফালে খিচিৰি বনাই আছে, খং উঠি আছে। চব্জি কাটিছে, বিনটাক উঠাই দিওঁ। চব্জি কটাত ব্যস্ত। ফেচবুক লাইভ নহয়, গোটা হৈছে আৰু অলপ বাকী আছে। আমি গোটেইকেইটাই মিলি বনাইছোঁ, বৰখাই বনাই আছে, ময়ো অলপ বনাইছোঁ। এই ফাৰ্ষ্ট টাইম বনাইছে, মই আগতে বনাইছোঁ। ময়ো অলপ গোটেইকেইজনী লাগি ভাগি বনাইছোঁ। ফাৰ্ষ্ট টাইম গোটা বনালে টেষ্টি হয় বুলি কয়, হয়নে? অঁ, টেষ্টি হ'ব, টেষ্টি হ'ব, টেষ্টি হ'ব। তুমি ভগৱানে মনটো ভাল কৰি বনোৱা, টেষ্টি হ'বই, সেইটো জনা কথা। ভগৱানৰ নাম লৈ ওম নম শিৱায় কৰি বনাই থাকা। আৰু এইফালে আমাৰ গীতা বাইদেৱে বনাই আছে টক, পূৰা বিলাহী টক বনাই আছিছ। আজি আৰু একদম চিলেকি চিলেকি খাম। বেলেগ বনাই আছে তাই। আমাৰ গীতা বাইদেউতকৈ আমাৰ গীতা মা হয়, হয়নে? ইমান ধুনীয়া লাগিছে কালাৰটো পাই। পূৰা টেষ্টি চব্জি হ'ব আজি দেই, শিৱৰাত্ৰিৰ চব্জি। পাতটো আছে আৰু ধুনীয়া হ'ব। এই খিচিৰি হৈ আছে, হোৱা নাই, অলপ টাইম লাগিব খিচিৰি হ'বলৈ। বহুত নিছে যা, ইয়াতে বেছি নাই, অকণমান আছে। এই নাই, সঁচাকৈ নাই, দেখিছে অকণমান আছে ইয়াতে, তাতে দিছে যা, ইয়াত অকণমান আছে। আমি খিচিৰি খাম, সঞ্জয় খিচিৰি পকাই আছে। বাইদেউ, আমাৰ মিনু বাইদেৱে কি ভগাইছে? চব্জি ভগাই আছে। আৰু বিনীতাই পানী ধৰি আছে। চন খিচিৰি খাম গোটেইকেইটাই। ঐ বেছিকৈ নাখাবা, ৰাতিকৈ খাব লাগিব।